बुद्धं शरणं गच्छामि। আমি ঠাইত উপস্থিত হৈছোঁহি। আমি ভান্তি বাবাৰ কাষ চাপিছোঁ। আমি সবিশেষ তেখেতৰ বিষয়ে জানিব বিচাৰিম আৰু এই মন্দিৰটোৰ বিষয়ে জানিব বিচাৰিম। আমি পোনে পোনে আমি বাবাৰ ওচৰলৈ গৈছিলোঁ, ভান্তি বাবাৰ ওচৰলৈ আহিছোঁ। বাবা, এই মন্দিৰটোৰ বিশেষত্ব কি? ইয়াতো বহু নানা ধৰণৰ মানুহ আহে, সদায় নিচিনা 100-150 আহে, বিশ্বাস কৰে। বাবা, ডাঙৰ বাবা আছে, আপু গুৰুজী আছে, মই তেখেতৰ শিষ্য হয়। তেখেতৰ আশীৰ্বাদ ল'বলৈ আহে, মানুহে গুণ পাইছে, ভাল পাইছে। তাৰপিছতে এতিয়া তেখেতে 100 বছৰ হ'ল আৰু বয়সো হ'ল, খোজকাঢ়িবও নোৱাৰে, হুইল চেয়াৰত থাকে। সেইবাবে মানে তাৰ কামটোহে মই কৰি থকা হৈছে। এইখিনিতে মই আৰু এটা কথা সুধিব লাগিব। বাবাই জৰা ফুকাৰ লগতে বৰাই কিছু আঙুঠিত বান্ধিবৰ কাৰণে কিছু কি বুলি কয় বাবা, এইটো যিটো আঙুঠিত আপোনালোকে দিয়ে এইটো কি বুলি কয়? পাথৰ। এই পাথৰটোৰ অসমত অসমৰ নহয়, আমাৰ ভাৰতবৰ্ষৰ প্ৰায় মানুহৰ হাতত দেখা পোৱা যায়। আৰু তেখেতসকলে এই পাথৰটো লোৱাৰ পাছত নিজৰ যিখিনি মনৰ বাঞ্ছা সেইখিনি পূৰ্ণ হয় বুলি সকলোৱে কয়, সকলোৱে মানি আহিছে। আৰু নিশ্চয় আৰু অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহেই ইয়ালৈ আহে। আৰু এইখিনিতে আৰু এটা কথা, বাবাই সংগীত চৰ্চাৰ লগতো জড়িত আমি জানিবলৈ পাইছোঁ। বাবাৰ সংগীত চৰ্চাৰ বিষয়ে আমি অলপ জানিম। এই বিষয়ে এই পাথৰটো লৈ মানুহৰ বহুত নানা ধৰণৰ সুবিধা হৈছে, বিশ্বাস কৰিছে। বাকীটো নিজৰ কৰ্মৰ কথা হয়। পঢ়া হ'লে পঢ়াৰ পৰা মনোযোগ দিব, ব্যৱসায় হ'লে ব্যৱসায়ৰ পৰা মনোযোগ দিব। যিকোনো কামত যাম তেতিয়া পাথৰটোকে চুই চুই কথা পাতিব লাগে, বা ভগৱান আশীৰ্বাদ, ভান্তি বাবা তেখেতৰ নামটোকে স্মৰণ কৰি থাকিব, সেইটো সহায় কৰিব। বাবাই মানে সংগীতৰ লগতো জড়িত। আমি বাবাৰ সংগীত ইতিমধ্যে বহুকেইজন কণ্ঠশিল্পীয়ে তেখেতৰ এই যি গান গাইছে, আমি বাবাৰ মুখেদিও জানিব বিচাৰিম সেই কোনকেইজন সংগীত শিল্পীয়ে বাবাৰ লগত এই গানখিনি কৰিছে। মই সংগীততে ইমানকৈ ৰুচি নহয়। মোক ল'ৰাবোৰে মানে খুব কৰে যে লিখক, গানটো ভাল লাগিব। মই বিশেষকৈ আমাৰ তাইৰ গানটোকে মই চেষ্টা কৰিছোঁ যে আমাৰ তাইৰ গানটো নাই, যে অসমত চবৰ জনজাতিৰ গানটো আছে। তো সেইবাবে মই চেষ্টা কৰি তাইৰ গানটোকে বনাই দিছোঁ। বনোৱাৰ পাছত ল'ৰাবোৰে সকলোৱে মোক লগ ধৰে যে অকণমান অসমীয়া লিখক, অকণমান হিন্দী লিখক। তেনেকৈ মই অকণমান চেষ্টাহে কৰিছোঁ। মই জানো বুলি নহয় আৰু। আচলতে বাবাই অলপ আগতে কৈ গ'ল যে বাবাই তেখেতৰ গুৰুজনাৰ কথামতে আজি তেখেতে এইখিনি পাথৰ সকলোকে দিয়ে। আৰু আমি বাবাৰ মানে যিজন বাবা বৰ্তমান তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছে, তেখেতৰ নামটো জানিব বিচাৰিম। তেখেতৰ নামটো যুগনা মহাথেৰ, যুগনা বন্তা মহাথেৰ। আৰু আপোনাৰ নামটো? মই জ্যোতিকা ভান্তি। দেখা পোৱা গৈছে লিডুৰ পৰা বেছি দূৰ নহয় এই মন্দিৰলৈ আহিবলৈ। আৰু এই মন্দিৰত সকলোৱে প্ৰায় গায়ক, আমাৰ সন্মানীয় বহুত গায়ক, জুবিন দাকে আদি কৰি পাপন আৰু নৱপ্ৰজন্মৰ প্ৰায় গায়কো আহে। আৰু ভাল খবৰ এইখিনিতে গুৱাহাটীৰ পৰা আমাৰ মাজত উপস্থিত হৈছে আৰু এজনী গায়িকা, নাম নেহা নন্দিনী। এতিয়ালৈকে কেইবাখনো কেছেটত তেখেতে কণ্ঠদান কৰিছে, হিন্দী আৰু অসমীয়া। তেখেতো আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতকো ওচৰলৈ মাতিম। এয়া নেহা নন্দিনী গুৱাহাটীৰ পৰা আহিছে। নমস্কাৰ। কিয় কাৰণে আহিছে? মই বহুদিনৰ পৰা শুনি আছিলোঁ ভান্তি বাবাৰ কথা, যে তেওঁৰ আশীৰ্বাদত মানুহ বহুত সফল হয়। তো ময়ো সেইটো উদ্দেশ্য লৈ পেলাই আহিছোঁ, মানে দেখা কৰা এবাৰ বহুত ইচ্ছা আছিলে। হয়, ঠিক আছে, ধন্যবাদ। আৰু বাবা কাষলৈ আকৌ আহিছোঁ। বাবা, এই গাঁওখনৰ এটি নাম সুকীয়াকৈ এতিয়া অসমত ঠাই পাইছে, নহয় জানো? এই বিষয়ে কিবা অকণ অৱগত কৰিব? এইটো গাঁওখন ভান্তি বাবা তেখেতৰ নামৰ পৰা গাঁওখন আহিছে। তাৰপিছত সেই গাঁওখন আহিব, নহ'লে গাঁওখন একো পোহৰ নাছিলে। তো ভান্তি বাবাৰ নামটো শুনাৰ লগে লগে গাঁওখন বা সমষ্টিখন গোটেইটো শান্তিৰে ৰাতিপুৱা গধূলি তেখেতে পূজা কৰে, মানুহৰ বিপদ আপদ নহ'বলৈ কাৰণে। আৰু দেশ বিদেশৰ পৰাও আহে। অকণমান দিন আগতে ফ্ৰেন্স পৰা আহি থাকি গ'ল, তেখেতেও খুব ভাল পাইছে, থাকি আকৌ আহিম বুলি গৈছে। তেখেতৰ বিচাও শেষ হ'ল, সেইভাগে গুচি গৈছে। দিনত আপোনাৰ ইয়ালৈ মানুহ কিমানমান আহে? আমি 100-150 মানুহ আহি থকা হয়। এনেই চানডে দেওবাৰ হ'লে আকৌ বহুত মানুহ হৈ যায়, 400-500 তেনেকৈ হৈ যায় মানুহ। আপোনাৰ
যে পাথৰ লৈ পিনে বহুতেই ইয়াৰ ফল পাইছে আৰু বহুতে তাৰপাছত আকৌ এই পাথৰটো শুদ্ধ কৰিবলৈও আকৌ আহে নিশ্চয় যে মানে যেতিয়া আপুনি এটা চেণ্টৰ বটল দিয়ে চেণ্টৰ বটলটো শেষ হৈ যায় তাৰপাছত এই চেণ্টৰ বটলটো বেলেগ চেণ্ট বটল মাৰিলে হ'বনে আপোনাৰ ওচৰত আহি পিনে আকৌ বেলেগ চেণ্টৰ বটল ল'ব লাগিব নাই এইটো মানুহৰ বিশ্বাস এজনে চেইন আনিলে আমি পূজা কৰি দিওঁ তাৰপিছত সিজনে লৈ আহে এইটো আঙুঠিটোৱেই হৈ যায় বাকী বজাৰৰ পৰা কিনি লৈ ব্যৱহাৰ কৰিলেই হ'ব আমি বাবাৰ পৰা বহুতো কথা জানিব পাৰিলোঁ আৰু মাধৱ বাবাৰ পৰা আৰু অনাগত দিনত আমি অসমৰ প্ৰতিজন মানুহ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহকে আমাৰ এই লিডু অঞ্চললৈ আমি নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে আৰু বাবাৰ পৰা এই পাথৰ সংগ্ৰহ কৰকহি আৰু বিশ্বাস ৰাখক অন্তৰত সফল হ'ব নিশ্চয় নে কি কয় বাবা আমাৰ আশীৰ্বাদ থাকিলে নিজে কৰ্মটো ভাল কৰক সেইটো সহায় কৰিম আৰু আমি পাব্লিক প্ৰেছৰ হৈ বাবাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমাৰ যি বৰদেউতা বুলিয়েই কৈছোঁ বৰদেউতা যি মহাদেৱ বাবাৰ যিজন ডাঙৰ বয়সস্থ তেখেত বৰ্তমান অসুস্থ হৈ আছে আমি তেখেতৰ শাৰীৰিক সুস্থতা খুব সোনকালে কামনা কৰিছোঁ ভাল সুস্থ হৈ আহক আকৌ আমি লগ পাম তেখেতক আৰু প্ৰাৰ্থনা জনাইছোঁ বাবাও সুস্থ হৈ থাকক ধন্যবাদ আকৌ লগ পাম शरणं गच्छामि धम्मं शरणं गच्छामि संघं शरणं गच्छामि बुद्धं शरणं गच्छामि धम्मं शरणं गच्छामि संघं शरणं गच्छामि त्याग मूर्ति तू शांत चित्त तू योग रूप संसारी